নমস্কাৰ। মই বেছি জোৰে কথা নকওঁ, ভাওনা চলি আছে, অকণমান দেখাব বিচাৰিছোঁ আপোনালোকক লাইভ ধোৱা পুখুৰী নামত। পুত্ৰৰূপে লাভ কৰিছিল পিতাই মোক। ধোৱাৰ পৰা জন্ম লাভ কৰাৰ বাবে নামৰ ভূমাখ্য পানীয়ে মোক উৎসাহিত কৰে, আনন্দিত কৰি তোলে। তুমি প্ৰধান ওপৰত অত্যাচাৰ কৰা, উন্মুক্ত ঢোকাল সঠিক আন ঘটনা পৰাই মেলি দিয়া প্ৰধান মাজত মই আনন্দিত হ'ব বিচাৰো। মই উৎফুল্লিত হ'ব বিচাৰো। মই উৎফুল্লিত হ'ব বিচাৰো।
ভাৰামতি তোমাৰ বহু দিনৰ পৰা মোৰ মনত ক্ষীৰ বৰত নিগয়ৰ হেঁপাহ য'ত তোমাৰ মতামত কি? মহাৰাজা যদি অনুমতি নিদিয়ে ভাৰামতি তোমাৰ মহাৰাজৰ মই একমাত্ৰ পুত্ৰ মোৰ ইচ্ছাত মহাৰাজে কেতিয়াও আহ্ঞা নাই যাওঁ মৰা পিতৃৰ সমিতে অনুমতি লৈ নিগয়ৰ যাত্ৰা কৰোঁ ক্ষীৰ বনৰ ভাওনা চলি আছে আমাৰ ধোৱাপুখুৰী নামঘৰত, আমাৰ এওঁলোকৰ ধোৱাপুখুৰী নামঘৰত। আৰু কোনোবা এজনে সোধা শুনিছোঁ যে আপুনি কিয় ভাও লোৱা নাই। মই নুশুনিব বুলি ওচৰৰ পৰা কৈছোঁ দেই। ভাওনাত নামঘৰত যেতিয়া ভাওনা হয় তেতিয়া নাৰী চৰিত্ৰত মহিলাই অভিনয় নকৰে, পুৰুষেই কৰে। কিয়নো নামঘৰৰ ভিতৰত মহিলাই ভাওনা কৰাটো নিষেধ। গতিকে ইয়াত আমি এতিয়া আছোঁ। কোনোবাই সুধিছে আপোনাৰ ৰামজন ক'ত? এয়া কুলাচল বধ, নাটখনৰ নাম কুলাচল বধ। প্ৰতিটো প্ৰান্তত হৈছিল প্ৰতিধ্বনিত ৰাজ্যৰ ৰজা হৈ নিজ পুত্ৰ বধ সকলো প্ৰজাক কৰিছিল পালন। সেই ৰাজ্য আজি কেনে অৰাজক পৰিস্থিতিৰ হৈছে সূচনা। অমাধ্য পুত্ৰবোৰ প্ৰমাধ্য কুমাৰে নীতিসমূহ সকলো ধৰিলে পোহাৰি মোৰ এই প্ৰজাবৰ্গক অত্যাচাৰ পীড়নেৰে অতিষ্ঠ কৰিছে। ৰজাৰ সন্মুখত ৰজাৰ এনে আত্মঘাত জীৱন মৰ্মাহত তাক আজি মই মুহূৰ্তে মুহূৰ্তে কৰিছো উপলব্ধি জীৱৰ। সেয়েহে গোলামদাৰ ধৰ্মাধ্য মোৰ নিজ পুত্ৰ হলেও ৰাজ্যৰ মংগলৰ স্বাৰ্থত প্ৰজাবৰ্গৰ হিতৰ স্বাৰ্থত এক কঠোৰ সিদ্ধান্ত হয় গৰীব গ্ৰহণ। গোলামৰ ধৰ্মাধ্য তোমাই এজন পুত্ৰৰ হৈ পতানিৰ বাবে যদি সহস্ৰ প্ৰজাৰ হয় অমংগল, তেন্তে মোৰ গোলামৰ পুত্ৰক পৰিহাৰৰে উচিত সিদ্ধান্ত আপুনি নহব আচৰিত। আপোনাৰ জ্ঞাত শাস্ত্ৰত সংস্কৃত বিজ্ঞ পণ্ডিতসকলে কৰিছে উল্লেখ, প্ৰত্যেক 16 বৰ্ষে
বৰ এই নীতি জ্ঞান মানি সেই দুৰ্ভাগ্য মই কৰিছিলো ডাঙৰ তেন্তে কওক ভক্তিগণ মই আপোনাক উপহাৰ কৰিছো বিধাতাই মোৰ ভাৱে কৰিছে উপহাৰ মই উত্তেজিত হোৱা নাই ভক্তিগৰ ভাবিছো মাত্ৰ ভাবিছো কিদৰে লাভ কৰি উত্তৰত্ব এই বৃদ্ধ বয়সত ৰচিছিলো স্বৰ্ণময় সপোন এই জীৱনৰ আজি মোক এই সোণৰ সপোন শ্মশানত সীতা ভস্মত সলনি কৰিলে ভক্তিবৰ ভগৱানৰ আশীৰ্বাদৰ দ্বাৰাই অভিশাপ ৰূপে নৰ সহিব আপোনাৰ ধৰে শিক্ষকসকলে কয় আপুনি বয়স হ'লে বুদ্ধি হৈ পঠায় 5 বছৰত ভাবিছিলো 10 বছৰত ভাল হ'ব 18 বছৰত বুজি উঠিলো কিন্তু নহ'ল ভক্তিবৰ বৰ্তমান তাৰ 16 বছৰ প্ৰাপ্ত হ'ল অথচ তাৰ স্বভাৱ দিনক দিনে বেয়াৰ দিশলৈহে ভাল লাগিছে সি যদি সিংহাসনত বহে তেন্তে ৰাজ্যৰ অৱশিষ্ট খিনিও কি কৰিব আমি কুমারক বুঝাব লাগিব মোৰ বিশ্বাস কুমাৰ আকৌ ঘৰত পঠাই দিয়ে কোনো লাভ নাই ভক্তিবৰ কোনো লাভ নাই সি আমাৰ কথা নুশুনে কদাপি পুত্ৰৰ সেৱা গ্ৰহণ কৰিব পিতা এটা অনুমতি লৈ আহিছো আপোনাৰ স্বামী কি অনুমতি লৈ আহিছ তই মোৰ পাছত মই মৃগয়াৰ হেতু ক্ষীৰ বনাই যাব বিচাৰো বিগয়া পিতা সেই ক্ষীৰ সেই পুত্ৰ তোক মই সেই অনুমতি প্ৰদান কৰিব নোৱাৰিম ক্ষীৰ বিপদজনক মই জানো পিতা আৰু যি বিপদক ভয় কৰে সি পুৰুষ নহয় পিতা সি কাপুৰুষ বহুত ভয় তথাপিও তোমাৰে নিজৰ সিদ্ধান্তত অচল পশ্চাৎ তুমি পিতা ক্ষীৰ মনত বিঘয়াৰ উদ্দেশ্য লৈ কৰ পৰিত্যাগ নাই নাই পিতা মোৰ সিদ্ধান্ত কেতিয়াও সলনি নহয় পিতা
আপুনি আপুনি অনুমতি দিয়ে নিদিয়ে সেইটো আপোনাৰ কথা মই মাত্ৰ আপোনাৰ ওচৰত নিবেদন কৰিছোঁ তুমি বিষয়লৈ যাব নোৱাৰা শক্তিদেৱ মই পিতাৰ ওচৰত নিবেদন কৰিছোঁ আপোনাৰ ওচৰত নহয় অগস্তিকে আদি কহি মহা মহা ঋষি মুনিসকলৰ উপাসনাৰ স্থল সেই ক্ষীৰাৰণ্য অতিকে ভয়ংকৰ হৈছে অতিকে দুৰ্গম যদি বন্য জন্তুৰ পৰা ৰক্ষা পাবলৈ গৈ ঋষিৰ কুপতলত পৰ তেতিয়া যি বিপদক ভয় কৰি কৰ্ম ত্যাগ কৰে সেইজন বীৰ নহয় মোক পৰামৰ্শৰ নাই প্ৰয়োজন ওচৰৰ ওপৰত কল্পিত মোক নিগাৰৰ অনুমতি দিব নিদিয়ে তেন্তে তোৰ এক সিদ্ধান্ত মোৰ শেষ সিদ্ধান্ত তেন্তে কোন মোৰ শেষ সিদ্ধান্ত ৰাধেশ তই বিগলৈ যাব নোৱাৰ আৰু তোমাৰ সিদ্ধান্ত যদি মই অমান্য কৰোঁ সকলো অত্যাচাৰৰ কথা জানিও মহাৰাজে সকলো নীৰৱে সহিছে সহ্য অমান্য নকৰিবা পুত্ৰ বুলি অপৰাধ ক্ষমা কৰাটো ৰজাৰ দুৰ্বলতা এনে ৰজাৰ যদি মোৰ মৃত্যু হয় তেন্তে ৰজাৰ আদেশ পালন কৰিবলৈ এই সৌভাগ্য তেতিয়াই প্ৰস্তুত হয় আপুনি যদি মোক অনুমতি নিদিয়ে মোৰ সিদ্ধান্ত কৰি লওক পিতা মই ক্ষীৰ বললৈ যাই এই মুহূৰ্ততে মই যাম বলা বলা সেনাপতি কোনো প্ৰয়োজন নাই জয় কালত ভয় নাই মৃত্যু কালত ঔষধ নাই তাৰ মস্তিষ্ক দাজি কাৰ হৰ কৈ নাচিব লাগিছে এজনৰ ফুলৰ বাবে সকলো বিপদত পৰাৰ কোনো কাৰণ নাই ভক্তিবৰ আমার বাধা জীবিত মহারাজ রাজকুমার বিপদত পড়িলে আপনার এই সুপবিত্র রাজ বংশ চিরদিনের বাবে বলা মন্ত্রীগণ যাও আমি কুমার হইতে আহা আপোনালোকেও মোৰ কথা অমান্য কৰি গুচি গ'ল হে ভগৱান কি পাপৰ ফলত আজি মোক এনে শাস্তি কৰিছ প্ৰদান মই কেনে মহাপাপ কৰিলো যাৰ বাবে আজি মই উত্তৰ হাতত লাঞ্ছিত অপমানিত হে প্ৰভু দয়াময় যাৰ বাবেই মই মুক্তি কামনা কৰিছিলো একটি মাত্ৰ পুত্ৰ দিলা থাকো অবাধ্য হে প্ৰভু হে কৰুণাময়
আজি মই খুব ক্লান্ত হৈ পৰিছোঁ ভোক পিয়াহত মোৰ কণ্ঠ শুকাই পৰিছে মোৰ বাবে কিছু আহাৰৰ যোগান ধৰক বন্দিব কুমার এই দুর্গম মহল্য স্থান হওয়ার দুদুরা মোহনকে অবশ্যই মনে রাখবে তাদের নিশ্চয় অবস্থান তুমি কুমারের রবট কুমার মই যাও মনে রাখতে মই আহিল কুমার बोला सेनापति बोला हमें किसी विश्राम लो बोला লাইভটো মই ইমানতে সামৰিছোঁ মই বাকী অংশ কিছু মই ইউটিউবৰ চেনেলৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলৰ সৈতে জড়িত হ'ব খিচুৰি হ'ব এতিয়া মহাযজ্ঞ হ'ব
লাইটটো কাটি থ'ব লাগিব উত্তম অতি উত্তম শুনিব বৈদ্যৰ সকলো প্ৰস্তুতি হৈছে সম্পন্ন সেইবাবে এই মহেন্দ্ৰীয় গুণকে বৈদ্যময় পৰিক্ৰমা আপোনালোকক মোৰ ইউটিউবৰ চেনেলৰ জৰিয়তে বাকীখিনি দেখুৱাম হাতখন মানে অলপ বিষাই গৈছে মোবাইলটো ধৰি ধৰি গতিকে বাকীখিনি মই চেনেলৰ জৰিয়তে দেখুৱাম আপোনালোকক ধন্যবাদ